Hello everyone, welcome to Minnie's Tiny World. কুঁৱলীসনা ৰাতিপুৱা এটিত মই ওলাইছিলোঁ গুৱাহাটীৰ পৰা ডিমুলৈ বুলি। ডিমু মানে আকৌ আপোনালোকে শিৱসাগৰৰ ডিমু বুলি নাভাবিব। শিৱসাগৰৰ ঠাইখনৰ নাম হৈছে ডিমু আৰু মই গৈছিলোঁ হাজো দমদমা ৰাস্তাটোৰ পৰা সোঁফালে সোমাই গৈ পোৱা ডুবক ডিমুলৈকে। এই যাত্ৰাৰ আঁৰত থকা উদ্দেশ্যটো হ'ল ডুবক ডিমুবাসীয়ে মাঘৰ পহিলা তাৰিখে গোটেই গাঁৱৰ মানুহে লগ লাগি পথাৰত মিলি সম্প্ৰীতিৰে এসাঁজ খায়। সেইকাৰণে তেওঁলোকে এই অনুষ্ঠানটোৰ নাম দি লৈছে সম্প্ৰীতিৰ এসাঁজ। কুঁৱলীয়ে আৱৰি থকা ৰাতিপুৱাটো দেখি সকলোৰে চাগে মনত ভাৱ আহিছিলে যে ইমান ঠাণ্ডাত অনুষ্ঠানটো হ'বনে নহ'ব। কিন্তু অনুষ্ঠান এটা বছৰে বছৰে আয়োজন কৰি ঠাণ্ডাৰ কাৰণে অনুষ্ঠানটো বাতিল কৰিব এয়া কেতিয়াও সম্ভৱ নহয়। দেখিছেই নহয় আজি পদূলিবোৰ উকা উকা, কাৰণ ঘৰবোৰত কোনো মানুহ নাই। আজি সকলো মানুহ উপস্থিত হৈছে পথাৰখনত। গতিকে ময়ো এই খালী ৰাস্তাৰে আগুৱাই গৈ গৈ এটা সময়ত পথাৰখন পালোঁ। যিহেতু অনুষ্ঠানটো সম্প্ৰীতিৰ এসাঁজ, সেয়েহে প্ৰথমতে গৈ উপস্থিত হ'লোঁ খাদ্য বনোৱা ঠাইত। ডাঙৰ ডাঙৰ কেৰাহীত চৌকাত বনোৱা খাদ্যৰ সোৱাদেই সুকীয়া হ'ব, নহয় জানো? আৰু এয়া দেখিছেনে যুৱতীসকলে কিদৰে চালাড বনোৱাত ব্যস্ত হৈ আছে। ঠিক তেনেদৰে সকলোৱে নিজৰ নিজৰ বিভাগৰ দায়িত্ব নিজে নিজে পালন কৰি গৈ আছে। আৰু এইফালে গাঁৱৰ ডেকাসকলে অনুষ্ঠান পাতিছে খেলৰ, মিউজিকেল চেয়াৰ। সৰু সৰু ল'ৰা ছোৱালীক এনেদৰে ব্যস্ত কৰি ৰাখিছে সম্প্ৰীতিৰ এসাঁজত। অকল সৰু ল'ৰা ছোৱালী বুলিয়েই নহয়, গাঁৱৰ যুৱতী মহিলা সকলোৰে কাৰণে বেলেগ বেলেগ খেল। এফালৰ পৰা চাবলৈ গ'লে সকলোৱে আনন্দ মনেৰে নিজৰ নিজৰ দায়িত্ববোৰ নিজে নিজে পালন কৰি সম্প্ৰীতিৰ এসাঁজ অনুষ্ঠানটো সুকীয়া কৰি তুলিছে। সাধাৰণতে বহুতো ঠাইত আমি দেখি আহোঁ যে উৰুকাৰ দিনাখনেই গোটেই গাঁওবাসীয়ে মেজি ঘৰৰ ওচৰতে ভেলাঘৰত ধুনীয়াকৈ খাদ্য বনাই সম্প্ৰীতিৰে এসাঁজ খায়। কিন্তু ডিমুবাসীয়ে উৰুকাৰ দিনা নিজৰ ঘৰতে খায়। উৰুকাৰ পিছদিনা অৰ্থাৎ মাঘ মাহৰ 1 তাৰিখে এনেদৰে মেজি জ্বলোৱা ঠাইতে সম্প্ৰীতিৰ এসাঁজৰ আয়োজন কৰে। তেওঁলোকে আয়োজন কৰা এই অনুষ্ঠানত অকল ভোজ ভাততে সীমাবদ্ধ নাৰাখি সকলো গাঁৱৰ সৰুৰ পৰা বয়োজ্যেষ্ঠসকলে যাতে সুন্দৰকৈ উপভোগ কৰিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ খেল ধেমালিৰো আয়োজন কৰে। এয়া দেখিছেনে গাঁৱৰ বোৱাৰীসকলৰ খেল। তাৰ পাছত এয়া গাঁৱৰ কণমানি ল'ৰা ছোৱালীয়ে টেকেলি ভঙা অনুষ্ঠানত ভাগ লৈছে। ঠিক তেনেদৰে যুৱতীসকলকো টেকেলি ভাঙিবলৈ দিব, লগতে মহিলাসকলকো টেকেলি ভাঙিবলৈ দিব। ইয়াৰ উপৰিও দৌৰ, কাবাডী এই সকলোবোৰ অনুষ্ঠান অতি সুকলমে তেওঁলোকে অনুষ্ঠিত কৰি আহিছে। মজাৰ কথাটো কি জানে? এই অনুষ্ঠানত বিজয়ী হোৱাসকলে সৰু সৰু উপহাৰ কিছুমান পায়। যেনে সৰু সৰু ল'ৰা ছোৱালীবোৰক ৰং পেঞ্চিল, স্কেটছ পেঞ্চিল, কাঠ পেঞ্চিল, শ্বাৰ্পনাৰ ইত্যাদিবোৰ দিয়া হয়। লগতে ছোৱালীবোৰক বা মহিলাসকলক চুলিত মাৰা ক্লিপ, ৰাবাৰ ইত্যাদি দিয়া হয়। মানে সৰু সৰু বস্তু, কিন্তু অতি হেঁপাহেৰে তেওঁলোকে পুৰস্কাৰ হিচাপে আগবঢ়ায়। এতিয়া আহিল খোৱাৰ সময়। এনেদৰে জুইত বনোৱা গৰম গৰম ভাতৰ সোৱাদেই সুকীয়া। গতিকে গাঁৱৰ সকলো মানুহে সৰু ডাঙৰ কোনো ভেদভাৱ নাৰাখি সকলোৱে মাটিতে বহি লৈছে আৰু এনেদৰে মিলা প্ৰীতিৰে এসাঁজ খাই তেওঁলোকে মাঘৰ বিহুটো পালন কৰিছে। তাৰপিছত খোৱা লোৱা হোৱাৰ পিছত আটাইবোৰে ফূৰ্তি কৰি নাচিছে গানৰ তালে তালে। সেয়া সৰু ল'ৰা ছোৱালীয়ে হওক, যুৱতীসকলেই হওক, যুৱকসকলেই হওক,
বা মহিলাসকলেই হওক, কোনো বাদ পৰি যোৱা নাই। সকলোৱে লাজ মান কাটি কৰি আনন্দ কৰিছে, ফূৰ্তি কৰিছে, কাৰণ এয়া আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুৰ বতৰ, তাতে আৰু ভোগালী বিহু, ভোগৰ ভোগালী। নাচ বাগৰ কথা কওঁতে ক'বলৈ পাহৰিছিলোঁ, ভোজ ভাত খোৱাৰ পিছতে যিসকল মানুহে পুৰস্কাৰ পাইছিলে তেওঁলোকক মাতি নি গাঁৱৰে জ্যেষ্ঠসকলৰ হতুৱাই পুৰস্কাৰ বিতৰণ কৰিছে। আৰু এয়া দেখিছেনে তেওঁলোকৰ মাজত কিমান আনন্দ। সৰু সৰু বস্তুবোৰেও যে মানুহ সুখী হৈ থাকিব পাৰে, এয়া তাৰেই উদাহৰণ নহয় জানো। সৰুৰ পৰা ডাঙৰ সকলোৱে অতি উৎসাহেৰে এই পুৰস্কাৰবোৰ গ্ৰহণ কৰিছে আৰু মুখত হাঁহি বিৰিঙাই আকৌ নাচৰ মাজলৈ উভতিছে। এয়া মহিলাসকলৰ বিশেষ নৃত্য। যদিও বেকগ্ৰাউণ্ডত বিহু গান বাজি আছে, তথাপিও কিন্তু সকলোৱে নিজৰ নিজৰ ষ্টেপ উলিয়াই লৈছে আৰু যিমান পাৰে সকলোৱে ফূৰ্তি কৰিছে। মুঠতে সম্প্ৰীতিৰ এসাঁজত অকল ভাত সাঁজ খোৱাতে ক্ষান্ত নাথাকি তেওঁলোকে ৰং ৰহইচ কৰি দিনটো সকলোৰে লগত উদযাপন কৰে আৰু শেষত বনাই থোৱা ভেলাঘৰটো গাঁৱৰ যুৱকসকলে জ্বলাই দিয়ে। আৰু এই ভেলাঘৰটো জ্বলি শেষ হোৱাৰ পিছত সকলোৱে ঘৰে ঘৰে আহি নিজৰ নৈত্য নৈমিত্তিক কামত ব্যস্ত হৈ পৰে আৰু ভোগৰ ভোগালীৰ অন্ত পৰে। সকলোৱে মেজিৰ জুইত সেৱা কৰি আশীৰ্বাদ লয়, যাতে বছৰটো ভালে কুশলে পাৰ হয়, যাতে অগ্নিয়ে তেওঁলোকক সাহস দিয়ে। এনেদৰে এটা দিন গাঁৱৰ সকলোৱে মিলি এসাঁজ খাই নিজৰ মাজত সম্বন্ধবোৰ আৰু কটকটীয়া কৰি তোলে। নিজৰ ওচৰ চুবুৰীয়াৰ লগত সম্প্ৰীতিৰে জীয়াই থাকিবলৈ তেওঁলোকে সংকল্পবদ্ধ হয়। তেওঁলোকে সংকল্পবদ্ধ হয় অনাগত দিনবোৰ ভালেৰে পাৰ কৰিবলৈ। আৰু এই গোটেইখিনি শেষ হোৱাৰ পিছত ময়ো ঘৰলৈ উভতিলোঁ। গতিকে ভিডিঅ'টো ইয়াতেই সামৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।